কাগজখন লৈ ল'ব হ'ব ইয়াৰ পৰাই কৰিম ভিডিঅ'টো কৰি তলবিলাকত পিছাই কেতিয়া কিয় নাম্বাৰটো ল'ম ডাইৰেক্ট CM মান নিছে গাড়ী জান খাই দিয়ে ৰে 17 CM চকমতি আছে কেনেকৈ মাতি নিছে দিছে নাই গাড়ী আমাৰ অভিযোগ এইটোৱে যে অতি পৰিতাপৰ বিষয় যে নগাঁও বন সংমণ্ডলৰ অধীনত নগাঁৱত এক বৃহৎ কেলেংকাৰী অৰ্থাৎ চিণ্ডিকেট চলি আহিছে শিলবালিৰ চিণ্ডিকেট এটা চলি আহিছে আৰু চৰকাৰ আৰু প্ৰশাসনৰ সন্মুখত আজি বছৰ বছৰ ধৰি অবৈধভাৱে তেওঁলোকে উইদাউট চালানত কাৰ্বি আলং হুজাই বৈঠালংচু ৰাংবাংলা আহতগুৰি হাওৰাঘাট ডবকা চিতলমাৰীৰ পৰা অধিক মানে প্ৰয়োজনতকৈ অধিক 6 CM অৰ্ডাৰ আছে কিন্তু 6 CMতকৈ 20 CM 25 CM প্ৰায় 30 টনকৈ অভাৰলোড বালি তেওঁলোকে পৰিবহণ কৰাই আছে এক চক্ৰই গতিকে এই চক্ৰটোৱে প্ৰশাসনৰ চৰকাৰৰ লগত সহযোগ থাকিব লাগিব নহবা কি ভিত্তিত আজি বছৰ বছৰ ধৰি তেওঁলোকে এই এনেকৈ ধৰণৰ অবৈধভাৱে বালি শিলবালি কঢ়িয়াই দিছে ডাঙৰ ডাঙৰ ডাম্পাৰে এই বালি শিলবালি কঢ়িয়াই দিছে উইদাউট চালানত আৰু ইয়াৰ উপৰিও আহতগুৰি যিটো ৰেঞ্জ আছে আহতগুৰি যিটো মানে আপোনাৰ ধৰমটোৰ ৰেঞ্জৰ আণ্ডাৰত যিটো আপোনাৰ বালি মহল আছে সেইটো কোনো পাৰ্মিট নাই কিন্তু তাত বিভাগীয় মন্ত্ৰী আমোলাই বিভাগীয় মন্ত্ৰীৰ আঙুৰি মঙুৰিয়ে অবৈধভাৱে তাত শিল বালি প্ৰতিদিনে কঢ়িয়াই আছে অবৈধভাৱে শিলবালি কঢ়িয়াই আছে এই ক্ষেত্ৰত আমি বাৰম্বাৰ আগতে প্ৰশাসনক জনাইছোঁ যদিও প্ৰশাসনিক গুৰুত্ব সহকাৰে লোৱা নাই এই ক্ষেত্ৰত আমি এইটোৱে বুজিব পাৰিম যে তেওঁলোকে বন মাফিয়াৰ লগত মিলি এনেদৰে অবৈধ কাৰ্যসূচী চলাই আছে যাৰ ফলত চৰকাৰ ৰাজহ হোৱাৰ উপৰিও আৰু সাধাৰণ যিসকল নিয়মমতে চলা তাৰ সকলৰ মাজত বহুত হাৰাশাস্তিৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে গতিকে সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শূন্য সহনশীলতাৰ কথা কয় দুৰ্নীতিমুক্ত অসমৰ কথা কয় গতিকে আমি চেলেঞ্জ কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি চেলেঞ্জ কৰিছোঁ যদি তেখেতৰ সৎ সাহস আছে তেখেতে যদি সঁচাকৈ দুৰ্নীতি অসমৰ পৰা নিৰ্মূল কৰিব বিচাৰিছে তেন্তে অতি শীঘ্ৰে নগাঁৱৰ বন বিভাগৰ অধীনত হৈ থকা এই দুৰ্নীতি এই অবাধ লুণ্ঠন বন ধ্বংস উচিত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আপোনাৰ পৰিচয়টো হয় মই নগাঁও মৰিগাঁও জিলা ট্ৰাক মালিক সন্থাৰ মই উপদেষ্টা লগতে প্ৰগতিশীল উন্নয়ন মঞ্চ অসম এক সামাজিক অনুষ্ঠানৰ মই কেন্দ্ৰীয় কমিটিৰ সভাপতিৰ দায়িত্বত আছোঁ আৰু কোনে দিছে হয় এয়া আমি নগাঁও মৰিগাঁও জিলা ব্যৱসায়ী ট্ৰাক মালিক সন্থাৰ লগতে প্ৰগতিশীল উন্নয়ন মঞ্চৰ অসমৰ উদ্যোগত যৌথভাৱে আমি তেখেতক এই মেমৰিণ্ডামখন দিছোঁ আৰু আমি আজি ঘোষণা কৰিছোঁ এই মুহূৰ্তত যদি অনাগত দিনত বিভাগে এই ব্যৱস্থা গ্ৰহণ নকৰে উচিত তদন্ত কৰি দোষীক কৰায়ত্ব কৰি উচিত ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত আমি তীব্ৰ আন্দোলন আৰু জংগী আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিলে বাধ্য হ'ম তাৰ বাবে চৰকাৰ প্ৰশাসন জড়িত হৈ আছে নিশ্চয় থাকিব লাগিব যে তেখেতৰ সন্মুখত আজি বছৰ বছৰ ধৰি আমি অভিযোগ দিছোঁ বছৰ বছৰ ধৰি এনে কাৰ্যসূচী চলি আছে তেনেস্থলত যদি একো কৰা নাই তেন্তে নিশ্চয় জড়িত থাকিব লাগিব বুলি আমাৰ অনুমান হয় গতিকে তেখেতৰ যদি সৎসাহস আছে এনে অবৈধ কাৰবাৰ এনে অবৈধ ব্যৱসায় অতি শীঘ্ৰে বন্ধ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ
প্ৰায় আজি আমি 5 বছৰৰ পৰা এই কমপ্লেইনবিলাক বিভিন্ন ঠাইত দি আহিছোঁ। নগাঁও মৰিগাঁও DFOক দিছোঁ, নগাঁও DFOক দিছোঁ, আৰু বিভিন্ন থানাসমূহত দিছিলোঁ, DCক দিছোঁ, DTOক দিছোঁ। মেইনলি হৈছে কি আমি 6 CM কৰি বালি টানো, 6 CMৰ আমাৰ অনুমতি আছে, 6 CMত নটন হয় আৰু অবৈধ ব্যৱসায়ীসকলে 20 CM 22 CM কৰি টানে। সেই গাড়ীবিলাকৰ অনুমতি আছে 10 টন, পাছিং হ'ল 10 টন, তেওঁলোকে মাল কঢ়িয়াই প্ৰায় 30 টন। আৰু এই কমপ্লেইনবিলাক আমি ফৰেষ্ট ডিপাৰ্টমেণ্টকো দিছোঁ, মানে পৰিবহণ ডিপাৰ্টমেণ্টকো দিছোঁ, নগাঁও জিলা DCকো জনাইছোঁ, কিন্তু আজি কোপতিও এইটো বন্ধ কৰাৰ কোনো চেষ্টা চলোৱা নাই। গতিকে বাৰম্বাৰ আমি দি আহিছোঁ। ইয়াৰ আগৰ দীপিকা চৌধুৰী নামৰ এগৰাকী DFO আছিল, তেখেতে কিন্তু তৎক্ষণাত ব্যৱস্থা লৈছিলে। তাৰ পিছৰ 2জন DFO আহিল, 2জনৰ ভিতৰত এজনে আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা নল'লে। তাৰ উপৰি হৈছে কি আজি ননৈত তেওঁলোকৰ কোনো ধৰণৰ চাইনবোৰ্ড থকা অফিচ নাই, কিন্তু ননৈত আমি তাৰ বিনিময়ত মানে আমি চালান চেক কৰাৰ নামত মানে আমি চালান চেক কৰাওঁ, কিন্তু চালান চেকটো নহয়েই। আৰু ৰামবাংলা, তাৰপিছত আহতগুৰি, কাৰ্বি আংলং, হাওৰাঘাট, চিতলমাৰী, ডবকা এইসমূহৰ পৰা 3 দিনৰ চালান মানে এলাউ কৰে। 3 দিনৰ চালান এলাউ কৰাৰ কোনো নিয়ম নাই। আজি আমাৰ নগাঁৱৰ মহলবিলাকত 6 ঘণ্টা চালান দিয়ে, ৰাতিপুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে চালান দিয়ে, কিন্তু তেওঁলোকে কি যুক্তিত আজি কাৰ্বি আংলঙত কি যুক্তিত 3 দিনৰ চালান দিয়ে? আৰু 3 দিনৰ চালান দিয়ে মানিছোঁ কাৰ্বি আংলঙৰ কাৰণে, কিন্তু নগাঁও জিলা যিটো হেৰি আছে বন বিভাগৰ আণ্ডাৰত আহি সোমোৱাৰ লগে লগে তেওঁলোকে চালানখন এণ্ট্ৰি কৰিব পাৰে। কিন্তু আমি কমপ্লেইন বাৰম্বাৰ দিয়াৰ পিছতো আজি কোপতিও কোনোদিনাখন 3 দিনৰ চালানবিলাক এণ্ট্ৰি নকৰে। তাৰ বিনিময়ত হৈছে কি আমি যিখিনি বৈধ ব্যৱসায়খিনি আমি আজি মানে আমাৰ সংসাৰ নচলা হৈ গৈছেগৈ। আমাৰ প্ৰায় মোটামুটি 3-4শ মানুহ আছে। এই 3-4শ মানুহে ঘৰৰ চৌকা নজ্বলা হৈ গৈছে, কিন্তু তেওঁলোকে কোনো কাণসাৰ নকৰে। আমি বাৰম্বাৰ মানে হেৰি কৰি আহিছোঁ। আৰু ইয়াৰ আমি এটা সময়ত ইমেইল যোগে বন মন্ত্ৰীক দিছোঁ, PWD মন্ত্ৰীক দিছোঁ, তাৰপিছত আপোনাৰ ফৰেষ্ট মন্ত্ৰীক দিছোঁ, আনকি মুখ্যমন্ত্ৰীকো আমি এটা মানে কপি দি থৈছোঁ 2016 চনত। তেখেতক ইয়াৰ আগতে অৱগত কৰা নাই, কাৰণ এখেতৰ আগৰজনক আমি অৱগত কৰিছিলোঁ। তেখেতৰ লগত আমাৰ 6-7 ঘণ্টা আলোচনা হৈছিলে, সেই সময়খিনিত অলপ নিয়ন্ত্ৰণো হৈছিলে। কিন্তু আজি এই 2টা বছৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ হেৰাই গ'ল, কোনো ধৰণৰ চাইনবোৰ্ড নাই। চেক কৰাবলৈ তাত চেক কৰে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহে চেক কৰে। পইচা দিবলগীয়া হয়। আমি কিমান টকা মানে আমি তাত 200 টকা কৰি দিবলগীয়া হয়। চালান থাকিলেও দিবলগীয়া হয়, নাথাকিলেও দিবলগীয়া হয়। এইটো ডিপাৰ্টমেণ্টৰ মানুহে লয়। ভয়ংকৰ মানে অতি ভয়ংকৰ। গতিকে আমাৰ দুখ লাগিছে যে আমি এনেকুৱা এটা চিটুৱেশ্যনত এনেকুৱা এটা পৰিৱেশত আমি জীয়াই থাকিবলগীয়া হৈছে। গতিকে চৰকাৰে এই ক্ষেত্ৰত উচিত পদক্ষেপ ল'ব লাগে। আমি জানো যে প্ৰশাসনে উচিত পদক্ষেপ ল'ব লাগে আৰু ইয়াৰ বন মাফিয়াৰ লগত এনে দুষ্কাৰ্যৰ লগত জড়িত ব্যক্তিসকলক চিনাক্ত কৰি অতি শীঘ্ৰে তেওঁলোকক মানে শাস্তি প্ৰদান কৰিব লাগে। এই অঞ্চলৰ ৰাস্তা পথ মানে অৱস্থা নাইকিয়া কৰি দিছে, ধূলি ধোঁৱা। গতিকে প্ৰশাসনৰ সন্মুখত এনে কাৰ্য চলি আছে, তথাপিও মানে আজিলৈকে সাৰ পোৱা নাই। মানে এইটোৱে কি বুজাইছে? তেওঁলোকে নিশ্চয় মিলি থাকিব লাগিব। যদি সৎ সাহস আছে তেওঁলোকে উচিত পদক্ষেপ লওক।